হেল্ল' এভৰিৱান, আজি আকৌ গ'লোঁ বলবম চাবৰ কাৰণে। প্ৰথমতেই গৈ মেলি এয়া দেখিছেনে, আঙুঠিবোৰ চাই লৈছোঁ কোনটো ভাল লাগে কোনটো নালাগে, কিন্তু এটাওতো নল'লোৱে, এনেই ট্ৰাই কৰিলোঁ আৰু ফ্ৰেণ্ডজনী আৰু মই। তাৰ পাছত গ'লোঁ আমি ৰথ চাবলৈ, যিহেতু আজি বলবমত যোৱা কাৰণ হ'ল ৰথ চাব, যিহেতু যোৱা দেওবাৰে ৰথ চাব এটাও নাপালোঁ। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া হনুমানজী, আৰু এইফালে মহাদেৱ, আৰু তাৰ আগতে দেখিছিলে ইণ্ডিয়া গেটৰ ইমান ধুনীয়াকৈ সজাই লৈ গৈছে মানে তেওঁলোকে। আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ যে শাওণ মাহৰ শেষৰ সোমবাৰটো কেনেকৈ পালন কৰোঁ, কিন্তু সম্ভৱ নহ'ল, যিহেতু আমাৰ বৰমা ঢুকাইছিলে যোৱাকালি। নিয়মবিলাক কৰা হ'ল আৰু এমাহ পাছতহে মন্দিৰত সোমোৱা হ'ব, সেয়েহে এইবাৰ শাওণ মাহটো মানে মনা নহ'বই। অহা বছৰ যদি ভালে কুশলে থাকে তেতিয়া মানিব পাৰিম। আৰু বহুত আশা কৰিছিলোঁ এইবাৰ শাওণ মাহ বলবম যাম বুলি, কিন্তু সম্ভৱ নহ'ল। আজিলৈ ইমানেই, বাই।